ৰাজীৱ ভটিয়া অমৰ হওক, ৰাজীৱ ভটিয়া অমৰ হওক, ৰাজীৱ ভটিয়া অমৰ হওক। জয় আই অসম, জয় আই অসম, জয় আই অসম। ৰাজীৱ ভটিয়া অমৰ হওক, ৰাজীৱ ভটিয়া অমৰ হওক, ৰাজীৱ ভটিয়া অমৰ হওক। আৰু এযোৰ পাৰ চৰাই, তিনিযোৰ পাৰ চৰাই মিলি কৰিছো। পাছফালে মাজতে আমি ঘটনা নকৰিব। আৰু এইটো ঘোষণা কৰিছো যাতে আমাৰ পাছফালে প্ৰয়োজনৰ বাহিৰৰ মানুহ আমি দুইফালে আৰু আমাৰ মাজত আমাৰ ৰাইজনৰ সভাপতি অখিল গগৈ ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে। তেখেতক আমি আমাৰ প্ৰধান বিচাৰী বিভাগৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। অকণমান লগ কৰোঁ দেই। ভাতৰ গায়ন আহি তেওঁলোকে গায়নত ভাত মাৰি তেওঁলোক জিৰণি লৈছে।
ডিগবৈ আৰু কুঁহিয়াবাৰী সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আমি সমূহ ৰাইজক শৃংখলাবদ্ধভাৱে প্ৰসাদ গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছো আৰু প্ৰসাদ গ্ৰহণ কৰাৰ পাছত